সেই গাইছ মই মিনাৰ লৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ কলেজত চাব যাই আছোঁ নাকি ক'ব না আজি পুৰা ফালি দিব বোলে চাই থাকক না কিমান ফালে আমি দেখা পাম না কি বোলে বেক কেমেৰা দেখো চাই থাকক। পালো বৰ্তমান আমি আইচক্ৰীম খাব আহিলোঁ। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আইচক্ৰীম দোকানীটো খাই থাকোঁ। বেক কেমেৰা দেখুৱাই এইটো হৈছে আইচক্ৰীম দোকানী। আমাক অল কমকৈ দিছে আপি দেখাবলৈ কিন্তু বেছিকৈ দে দেই। এইটো আইচক্ৰীম দোকানী মানে এইটো জুবাইকা যাব আৰু পুৰা ভিতৰত। আজি পইচা হৈছে নাই ডাঙৰ এইটো আমি খাম পুৰা আইচক্ৰীম চ' আমি আইচক্ৰীম চাইচক্ৰীম খা হৈ গ'লে ভিতৰলৈ গৈ আছোঁ ৰ কিবা দি আছে ইয়াতে এটা প্ৰেজেণ্ট মানে ইয়াতে কি কিবা আছে আমি আমাক দিব ৰ চাই থাকক। আমাক ইয়াত কিবা কিবি দিছে পইচাই দিছিলে খাবাই দিছে চাই থাকক না। আনবক্সিং কৰি আছোঁ আমি আনবক্সিং কৰি আছোঁ ৰ কোঠাৰে দি চাই থাকক। ইয়াতে বহুতে খাই আছে আনবক্সিং কৰি পেলাই দেখুৱাই আছোঁ বেক কেমেৰা চাই থাকক। চ' আমি ৰুমটো আহি পেলাই পুৰা আনবক্সিং কৰিব যাই আছোঁ চাই থাককচোন। পানী হৈছে ধুনীয়া বেক কেমেৰা দেখুৱাই আছোঁ ৰ'ব যাই সেয়া পানী বানপানী পুৰা আমাকা বানপানী। এই মিনাৰুল ভাই এতিয়া আনবক্সিং কৰিব। আনবক্সিং কৰি গ'লো আমি আলপিনিতে প্ৰথমতে আমাক সৰু ছোৱালীটোৱে প্ৰথমতে এটা কেক দিছি বেবী কেক। এইটো মানে 2 নম্বৰত দিছি এটা বৰফি, 3 নম্বৰত হোটেলত চাহ খাৱা এটা বস্তু দিছি, 4 নম্বৰত মানে ডিমা খাই অলপ বেৰেমটো অলপ ডিমা দি অকণ পাইছে ভলা ডিমা দিয়ে চাই থাকক। আমাৰ লগত পুৰা গজব বেজাতি কৰি দিলা এয়া ভাঙা ডিমা দিছি চাউনচা এইটো বৰফি এইটো হোটেলত চাহ খালি দেই বাকী এইটো কণী দিছি মোৰটো ভাল ইটো ভাল মোৰটো মানে এই মানুহটো অলপ ভাল না মোক ভাল মোক ঠগাইছিলাম পুৰা আমি পুৰা খাই আছোঁ। আমি ভালে বেয়া খাই দিলোঁ আৰু পুৰা না কিন্তু মুন্না কিন্তু মুন্নাৰ পেটটো ভৰ্তি ডিমাটো বেছিকৈ বেছি 10 টকা ডিমা হয় না তেওঁৰ ব্ৰইলাৰত ডিমা দেই। আমি এবাৰ দেখুৱাই আছোঁ আপোনালোকৰ মঞ্চখন পুৰা বাইদেউ আৰম্ভ হোৱা নাই অলপ পিছত হ'ব আৰু এইকেইটা আমাৰ বাইদেউ মানে আৰু সহায় কৰিছে আমাক এই পুৰা লাইজতে ডাবছি ৰেডি খাং দে চাই থাকক। আপোনালোক যাই আছোঁ এবাৰ মঞ্চলৈ মানে আত্মাক লগ পালোঁ আমি এইটো আত্মা মাস্ক পিন্ধি মেকআপ কৰা নাই বহুত ভাল আপি মানে বাইবাকৰ পইচাকেইটা বাচাইছে আমি ভাল চাহ আমাৰ আইডি কাৰ্ড নাই 2 নম্বৰ নহয় মই 1 নম্বৰয়ে মুখখন নেদেখে কিন্তু দেই এইটো বেয়া নাপাব চাই থাকক। আমাৰ লগবিলাক এইবিলাক এই এটা ডোজ মাছখন অলপ খুলি দিয়া এখন মাছটা আৰু এই এটা চাওক এইখন মুখখন লাইচ কৰিছে আৰু এই ভাল চলিটো পুৰা মাছ উলিয়াই লৈছে দাড়ি গাছি অলপ বেছিকৈ সিহঁতৰ আৰু ইয়াতে জানে সৰু ছোৱালীটোৰে পাৰ্কত যায় গাড়ী চলি থাকে আৰু এই এটা মাছখন খুলি কৰে এইটো চাই থাকক বেক কেমেৰা দেখুৱাই আছোঁ আৰু মুন্নাটো মোৰ কম্পালচৰি চাই থাকক। এইটো মৌচুমী মাছখন খুলি দে মাছখন নুখুলে গম পাব কলেজটো আগেদি যাওঁ চাওক না কিমান মানুহ আহিছে। বহুত ছাত্ৰ ছাত্ৰীক গীত শিকাইছোঁ আমাৰ Keeping
টিং হৃদয়ত বাজে মনে নাচে হিয়াই ভাবে তোমাক পাবলে এই এটা বাইদেউ চাওক মোক বহুত হেল্প কৰিছে ছাবস্ক্ৰাইব কৰি দিছে আমার প্রিন্সিপাল স্যারে গান গাবো চাও আজি ছায়া ছবি যেন চকুতো জ্বলিব আজি ছায়া ছবি যেন চকুতো জ্বলিব ইটাতে বোকা বহুদিন মালা কথা বহুদিন মালা কথা
গো এমনি বদল আমি ভাবে হরি হরি গো সকলে বল করা দিন রবিম সকলে বল করা দিন রবিম ভগবানী হয়ে কেতিয়া বাণী জানো কেতিয়া বাণী জানো নিজরি নিজরি হে বহুদিন বালি অজা হওয়া সব প্ৰিন্সিপাল ছাৰে গান গাবলৈ মজা লাগিল চাইড আহিছে এইটো মানে ইউটিউবত জানে আৰু ইহঁতে পুৰা মেকআপ কৰি আহিছে কি মেকআপ কৰিছে বিদ্যা এতে এই এটা আৰু পুৰা মেকআপ কৰি আহিছে কেমেৰা দেখে আৰু আমাৰ পোহৰ সন্ধানী যাত্ৰা সহযোগিতা হৈ এই গল্প সমাধি কৰি ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহত আনন্দ বৰ্তমান
ঘরে লেকেছি গানতো নে পড়া ছোৱালী সো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই এটা ড'জ চিনি পায় আপোনালোকে পুতলা, এই এটা এইটো ৰিয়াজুল এয়া